হেল্ল' গাইজ, মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনালোঁ। আজি আমি কিছুমান ইম্পৰ্টেণ্ট একমাৰ্কৰ প্ৰশ্ন হাফ ইয়াৰলি পৰীক্ষাৰ কাৰণে ডিছকাছ কৰিম ক্লাছ 9-ৰ। চ' ইয়াত মই প্ৰথম 20টা ডিছকাছ কৰিম আৰু বাকী এনেকৈ আমি ডিছকাছ কৰি থাকিম আগন্তুক ভিডিঅ'বোৰত। চ' ইম্পৰ্টেণ্ট কুৱেশ্যনৰ প্ৰথম কুৱেশ্যনটো আমি পঢ়োঁ। যিকোনো দুটা প্ৰদত্ত পৰিমেয় সংখ্যাৰ মাজত কেইটা পৰিমেয় সংখ্যা থাকে? অসীম সংখ্যক পৰিমেয় সংখ্যা থাকে। শূন্য পৰিমেয় সংখ্যা হয়নে? শূন্য পৰিমেয় সংখ্যা হয়। মই নহয় বুলি লিখিছিলোঁ, এইটো কাৰেক্ট কৰি ল'ব। ঠিক আছে। নম্বৰ 3, পৰিমেয় সংখ্যাৰ আৰ্হিটো কি? পৰিমেয় সংখ্যাৰ আৰ্হিটো হৈছে p/q, য'ত q নট ইকুৱেল টু 0 আৰু p আৰু q কি সংখ্যা হয়? অখণ্ড সংখ্যা। নম্বৰ 4, যদি ভাগশেষ শূন্য হয় তেনেকুৱা ধৰণৰ দশমিক বিস্তৃতিবোৰক কি বুলি কোৱা হয়? পৰিসমাপ্ত বুলি কোৱা হয়। চ' এইটো বহুত ইম্পৰ্টেণ্ট হয়, ভালকৈ চাব। ভাগশেষ শূন্য হ'লে পৰিসমাপ্ত বুলি আমি কওঁ। সেই দশমিক বিস্তৃতিটোক আমি পৰিসমাপ্ত বুলি কওঁ। আৰু ইয়াৰ বিপৰীতটোও সত্য হয় যে যদি পৰিসমাপ্ত দশমিক বিস্তৃতি হয় তেতিয়াহ'লে ভাগশেষ কি হ'ব? শূন্য হ'ব। তাৰপিছত আছে নম্বৰ 5, যদি ভাগশেষ কেতিয়াও শূন্য নহয় তেনেকুৱা ধৰণৰ দশমিক বিস্তৃতিবোৰক কি বুলি কোৱা হয়? অপৰিসমাপ্ত। ইয়াৰো বিপৰীতটো সত্য। নম্বৰ 6, 3.14268ক পৰিমেয় সংখ্যালৈ পৰিৱৰ্তন কৰা। ইয়াত আমি চাম যে দশমিক কেইটা সংখ্যাৰ আগত আছে? 1, 2, 3, 4, 5, 6টা। চ' আমি এইটো 6টা 0 দি আমি কি কৰিছোঁ? হৰণ কৰিছোঁ। তো এতিয়া আমি p/qত এইটো আমি কি কৰিছোঁ? পৰিৱৰ্তন কৰি লৈছোঁ। এতিয়া আকৌ আছে এইটো নম্বৰ 7, 5/7 আৰু 9/11ৰ মাজত থকা 3টা ভিন্ন অপৰিমেয় সংখ্যা লিখা। এইটো তোমালোকৰ অনুশীলনীতো আছে। মই যে আনচাৰ দুটা দি দিছোঁ, 0.7507 আৰু 0.7607। এইটো অনুশীলনী তোমালোকে 1.3ত পাবা। তাৰপিছত নম্বৰ 8, এটা পৰিমেয় সংখ্যা প্লাছ এটা অপৰিমেয় সংখ্যা। তাৰমানে পৰিমেয় সংখ্যা আৰু এটা যদি অপৰিমেয় সংখ্যা আমি যোগ কৰোঁ, তাৰে যোগফলটো সদায় কি হ'ব? অপৰিমেয় হ'ব। নম্বৰ 9, এটা পৰিমেয় সংখ্যা বিয়োগ এটা অপৰিমেয় সংখ্যা। তাৰমানে যদি আমি বিয়োগ কৰোঁ, বিয়োগফলটো কি হ'ব? সদায় অপৰিমেয়। তাৰপিছত নম্বৰ 10টো কৈছে এটা অশূন্য পৰিমেয় সংখ্যা আৰু এটা অপৰিমেয় সংখ্যাৰ পূৰণফল বা ভাগফল সদায় কি হয়? অপৰিমেয়। তো এই তিনিটা মনত ৰাখিবা ভালকৈ। নম্বৰ 11, √(ab) ইজ ইকুৱেল টু √(a) ইনটু √(b). এইটো এটা ফৰ্মুলা হয়, মনত ৰাখিবা, আহিবও পাৰে। মই ভাবোঁ যে এইটো ইম্পৰ্টেণ্ট হয়, অকণমান চাই ল'বা। নম্বৰ 12, a প্লাছ √(b) a ইনটু a মাইনাছ √(b) ইকুৱেল টু a² - b। তাৰমানে এই ফৰ্মুলাটো মনত ৰাখিলে হ'ল। ফৰ্মুলাটোৰ পূৰণফলটো কি হয় সেইটো মনত ৰাখিলে হ'ল, আহিব পাৰে। √(a প্লাছ √(b হোল স্কুৱেৰ। নম্বৰ 13, a প্লাছ 2 √(ab প্লাছ b। এইটো এটা ইম্পৰ্টেণ্ট ফৰ্মুলা হয়, এইটো ভালকৈ চাই ল'বা। নম্বৰ 14, a0 ইকুৱেল টু 1। a0ৰ মান 1 হয়। তাৰমানে a0ৰ মান কিমান হয়? 1 হয়। এতিয়া 8 ঠাইত যদি 5 থাকিলে হয় আজি 5 নট মানেও 1হে হ'ব। তাৰমানে যিকোনো বস্তু যদি নোট থাকে ওপৰত সূচক হিচাপে, তেতিয়াহ'লে তাৰ মানটো কিমান হৈ যায়? 1 হৈ যায়। তাৰপিছত আছে নম্বৰ 15, a টু দি পাৱাৰ m টু দি পাৱাৰ n, মানে এৰ সূচক m, তাৰে সূচক আৰু n। তেতিয়াহ'লে এইটো হ'লে কি হ'ব? a আৰু সূচক দুটা আমি কি কৰিম? পূৰণ কৰিম। তাৰে এটা উদাহৰণ মই দি দিছোঁ ছাইডত, তোমালোকে ভালকৈ চাই ল'বা এইটো। তাৰপিছত আকৌ আছে a সূচক m, bৰ সূচক m। তাৰমানে একেই সূচক আছে। এতিয়া একেই সূচক থাকিলে কি হ'ব? আমি যোনটো ভূমি দুটা আছে, আমি ভূমি দুটা পূৰণ কৰিম আৰু সূচক এটা লিখিম। তাৰমানে নম্বৰ 16, a টু দি পাৱাৰ m, b টু দি পাৱাৰ m। তাৰমানে a আৰু b আমি কমন লৈছোঁ, লৈ কিনে ওপৰত m লিখিছোঁ। তাৰে এটা আমি উদাহৰণ দিয়া আছে নম্বৰ 16ত, চাই ল'বা। নম্বৰ 17, a টু দি পাৱাৰ মাইনাছ n ইকুৱেল টু 1/a টু দি পাৱাৰ n, বা এৰ সূচক n। সেইটোৰো এটা উদাহৰণ দিছোঁ। এইটো ইম্পৰ্টেণ্ট হয় ফৰ্মুলাটো, নম্বৰ 17টো তোমালোকে অলপমান ভালকৈ চাবা। নম্বৰ 18 আছে n√(a) এৰ সূচক m ইকুৱেল টু a m/n। এইটো এটা ইম্পৰ্টেণ্ট ফৰ্মুলা হয়, তোমালোকে চাই ল'বা ভালকৈ। নম্বৰ 19, x² + 2xত কেইটা পদ আছে আৰু কি কি? পদ মানে কি আমি জানো। চ' দুটা আছে ইয়াত। কি কি আছে? এটা x² আৰু এটা 2x। নম্বৰ 19, -x³ + 4x² + 7x - 2। x³ সহগ কি হয়? ইয়াত x³ যদি চাওঁ তাৰে সহগ আছে -1। ধ্ৰুৱক বহুপদৰ এটা উদাহৰণ দিয়া। যিকোনো ধ্ৰুৱক এটা ধ্ৰুৱক বহুপদৰ উদাহৰণ হ'ব পাৰে। 2 বা -2 বা 5 দিব পাৰা, 100 দিব পাৰা, 1000 দিব পাৰা, যিকোনো এটা ধ্ৰুৱক হ'ব পাৰে।